অসমৰ আৰু অসমীয়াৰ আশা আকাংক্ষাক নস্যাৎ কৰি যি এক মানে ততাতয়াকৈ ভুল এখন NRC প্ৰস্তুত কৰি তুলিছে সেই NRCখনৰ আজি আমি বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী তুলি ধৰিছোঁ। আমাক এখন শুদ্ধ আৰু এখন 100% সম্পূৰ্ণ শুদ্ধ NRC আমাক লাগে। সেইবাবে আমি লাগিলে তেওঁলোকক 1 বছৰ লাগে 2 বছৰ লাগে 10 বছৰ লাগে ইমানে সময় লওক, কিন্তু আমাক অশুদ্ধ এখন NRC কোনোদিনাখন আমি গ্ৰহণ নকৰোঁ। আজি 30 বছৰ ধৰি অসমীয়াই যিদৰে যুঁজি আহি পিনে আজি NRC মোক দেখিছেই, কিন্তু তাতো এখন বিসংগতিপূৰ্ণ আখুৱাযুক্ত NRC তেওঁলোকে আমাৰ হাতত প্ৰেৰণ কৰি দিবলৈ লৈছে। কিন্তু কোনোদিনাখন আমাৰ বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা আমি সকীয়াই দিছোঁ প্ৰতিকা জিলাত, যাতে তেওঁ এনেকুৱা ভুল এখন আখুৱাযুক্ত NRC আমাক নিদিয়ে। 100% পূৰ্ণ মুক্ত আখুৱামুক্ত এখন NRC আমাৰ হাতত যাতে দিয়ে। মানে 31 আগষ্টত বছৰত যিখন দিম বুলি কৈছে সেইখন NRC আমাক লাগে। 100% শুদ্ধ NRC এখন আমাক লাগে। সেয়ে ধন্যবাদ।